প্ৰভু শ্ৰীকৃষ্ণই কৈছে, কোনোবাই আপোনাক যদি অপমান কৰে, কিবা কথা বেয়াকৈ কয়, তেতিয়া ওলোটাই উত্তৰ নিদিব। কাৰণ আপুনি উত্তৰ দিলে তাত ভাল বেয়া শব্দ থাকিব। কিন্তু যদি আপুনি সহি সামৰি মোৰ ওপৰত ন্যায় এৰি দি মনে মনে আঁতৰি আহে, তেতিয়া ভুল কৰাজনক মই উত্তৰ দিম আৰু দিয়া উত্তৰত কোনো শব্দ নাথাকিব। কিন্তু সেয়া এনেকুৱা উত্তৰ হ'ব যে কোনেও কেতিয়াও পাহৰিব নোৱাৰিব। ভগৱানৰ প্ৰতিটো সিদ্ধান্তত আপুনি সুখী হওক, কাৰণ ভগৱানে আপোনাৰ ভাল লগাখিনি বা আপুনি বিচৰাখিনি কেতিয়াও নিদিয়ে। বৰঞ্চ ঈশ্বৰে আপোনাক সেইখিনিহে দিয়ে যিখিনি আপোনাৰ বাবে ভাল। যদি কোনোবাই আপোনাক বুজি নাপায়, তেন্তে মৌন হৈ থকাটোৱেই ভাল, কাৰণ বিতৰ্কয়ে কথাবোৰ বা পৰিস্থিতিবোৰ বেছিকৈ নষ্ট কৰে। যিয়ে আপোনাৰ গুৰুত্ব বুজি নাপায়, তেওঁ কেনেকৈ বুজিব আপোনাৰ মনৰ কথা আৰু আপোনাৰ অনুভৱবোৰক। যেতিয়া আপোনাৰ ঘনিষ্ঠ কোনোবাই অনাহকত খং কৰে, তেতিয়া তেওঁক কথাবোৰ ভালদৰে বুজাই দিব। কিন্তু যদি তেওঁ বাৰে বাৰে অনাহকতে আপোনাৰ ওপৰত খং দেখুৱাই মিছা অভিমান কৰি থাকে, তেতিয়া আৰু আপুনি নিজকে বুজাই লওক যে এইটো সম্পৰ্ক বয়স উকলিল। আপুনি সম্পৰ্কটোৰ বাবে হাজাৰ কষ্ট কৰিলেও কেতিয়াও আপোনাৰ সংগীগৰাকীক সুখী কৰিব নোৱাৰিব। এটা কথা সদায় মনত ৰাখিব, যি সম্পৰ্কত আমি আনজনৰ সমস্যা বিপদত দুখ কষ্টত উচুপি উঠোঁ, সেই সম্পৰ্কতকৈ গভীৰ কোনো সম্পৰ্ক নাই। আৰু যি সম্পৰ্কই আমাক কান্দিবলৈ এৰি দিয়ে, বিপদৰ সময়ত এৰি থৈ আঁতৰি যায়, তাতোতকৈ দুৰ্বল সম্পৰ্ক আন একো নাই। প্ৰভু শ্ৰীকৃষ্ণই কৈছে, জীৱনত আন কিবা শিকক বা নিশিকক, কিন্তু মানুহ চিনি পাবলৈ নিশ্চয়কৈ শিকিব। কাৰণ মানুহ দেখিবলৈ যেনেকুৱা, ভিতৰৰ পৰা কিন্তু একেই কেতিয়াও নহয়। কিছু লোক বাহিৰৰ পৰা মন মোহিব পৰা সৌন্দৰ্যৰ গৰাকী হ'লেও ভিতৰৰ পৰা একেবাৰে কুৎসিত। শ্ৰীমদ ভাগৱত গীতাত লিখা আছে, মন একেবাৰে অন্ধ, মনৰ নিজস্ব কোনো জ্ঞান নাই, মনটোৱে একো নাজানে, সঠিকভাৱে পথ প্ৰদৰ্শনো নকৰে। সেইবাবেই আপুনি নিজৰ অন্ধ মনৰ কথা অনুসৰণ কৰি আপোনাৰ কৰিবলগীয়া গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই দিয়াটো বন্ধ কৰিব লাগে। সদায় নিজৰ মগজুৰে ভালদৰে চিন্তা কৰি কাম কৰক। মনৰ কথাত ৰৈ নাথাকিব, কাৰণ অন্ধ মনটোৱে আপোনাক সদায় গুৰুত্বপূৰ্ণ কাম কৰাত বাধা দিয়ে। আপোনাক কাম কৰাৰ বিপৰীতে আৰাম কৰিবলৈ ক'ব। কিন্তু যেতিয়া আপুনি আপোনাৰ মনক বাধা দি বুদ্ধিৰ সহায়ত আপোনাৰ প্ৰয়োজনীয় কাম কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া লাহে লাহে আপোনাৰ মনটো আপোনাৰ বন্ধু হৈ পৰিব। কিন্তু আপুনি যদি আপোনাৰ মনটোৰ কথা শুনি থাকে, তেতিয়া আপোনাৰ মনটো আপোনাৰে শত্ৰু হৈ পৰিব, যিয়ে আপোনাক দিনক দিনে ধ্বংস কৰি গৈ থাকিব। এটা সৰু শিশুক যেতিয়া শিশুটোৰ মাকে পুৰণি লেতেৰা কাপোৰ খুলি নতুন কাপোৰ পিন্ধিবলৈ কয়, তেতিয়া শিশুটো কান্দি উঠে। কিন্তু মাতৃয়ে নিজৰ সন্তানৰ বাবে কি উপযুক্ত সেইটো জানে আৰু সেইবাবেই শিশুটোৰ কান্দোনকো আওকাণ কৰি কাপোৰযোৰ সলনি কৰে। ঠিক একেদৰে ভগৱানেও আমাৰ ইচ্ছাৰ বিপৰীতে হৈ গ'লেও আমাক সফলতা বা বিফলতা মুখ দেখুৱায়। কাৰণ তেওঁ জানে যে তেওঁৰ সন্তানৰ বাবে কি উচিত। পকা ফল, এটা ফল পকিছেনে সেইটো তিনিটা পৰিচয়ৰ পৰা চিনিব পৰা যায়। প্ৰথমতে ই যেতিয়া কোমল হয়, দ্বিতীয়তে ই যেতিয়া মিঠা হয় আৰু তৃতীয়তে ইয়াৰ ৰং যেতিয়া সলনি হয়। একেদৰে এজন পৰিপক্ক ব্যক্তিৰো তিনিটা পৰিচয় থাকে। প্ৰথমতে তেওঁৰ মাজত যেতিয়া নম্ৰতা আহে, দ্বিতীয়তে তেওঁ যেতিয়া কথা-বাৰ্তাত মধুৰতা আহে, তৃতীয়তে তেওঁৰ মুখত যেতিয়া আত্মবিশ্বাসৰ ৰং জিলিকি থাকে। যদি আপুনি আপোনাৰ মংগল বিচাৰে, তেন্তে এই তিনিটা কথা সদায় মানি চলক। কাকো বেয়া বুলি নাভাবিব, কাৰো বাবে বেয়া কামনা নকৰিব আৰু কাৰোৰে ক্ষতি হোৱা কাম নকৰিব। মূলতঃ সকলো বস্তুৱেই ঈশ্বৰৰ এটা অংশ, সেইবাবে সকলোকে শ্ৰদ্ধা সন্মান কৰিব লাগে। আপোনাৰ লক্ষ্য সদায় উৎকৰ্ষৰ দিশে হ'ব লাগে।